guys, welcome back to my channel. This is my vlog. You know? Hi, Godia. Oh, আমাৰ ঘৰত আজি ধনেশ পক্ষী আহিছে। আজিকালি আমি নেদেখোৱে হয়নে? Oh, friends, আপোনালোকৰ ভাল নে? ৰব আপোনালোকক দেখাইছো ধনেশ পক্ষী। দেখিছেনে? फ्रेंड्स এতিয়া ভাইটিয়ে মানে ভয় কৰিছে অকমান এতিয়া চিঞৰি গৈছে আইতা আইতা হয় শুনো ৰবাচোন ৰবা তোমাৰ ভয় লাগিছে নি কোৱাচোন তোমাৰ ভয় লাগিছে নে ভয় লাগিছে আৰু তুমি এইটো কি ললা কোৱা আকৌ কি ললা তুমি এইটো দেখাই দিয়াচোন ফ্ৰেণ্ডছ বিলাকক ৱাও পিস্তল কি কৰে পিস্তল দে ওয়াও মই কৈছা কবা ও আমার ভাইটিকে রেড লাইট জ্বলি গেল ওয়াও চৰাইজন আছে চৰাইজনী গছত থাকে ভয় নকৰ আমাৰ শুনো ডাঙৰ আহানে ধাৰ নকোৱা তুমি চৰাই ওচৰৰ পৰা দেখা নাছিলা নহয় হয়নে তুমি চৰাইজনী ওচৰৰ পৰা দেখা নাছিলা নহয় আজি দেখি গলা তোমাৰ মুখত ইমান ধুৰু লাগিছে লা মই নেখেলো তুমি খেলা মামা নকোৱা তুমি গুড বয় হয় না তুমি গুড বয় হয় না ওয়াও মোৰ মায়ে যে লাই শাকখিনি ৰুবলৈ ইয়াতে সিঁচি থৈ দিছে কিমান ধুনীয়া লাগে চাক এয়া লাই সিঁচি ৰাখিছোঁ এনেকৈ ধুনীয়াকৈ ঘৰৰ কাষৰত টাববিলাকত যাতে পাছত আকৌ ৰুবলৈ সুবিধা হয় বৰষুণৰ পৰা মাৰি দিয়ে কাৰণে ঘৰৰ এইখিনি জেগাতে এই টাবকেইটাতে অলপ সিঁচি ৰাখিছোঁ যাতে ৰুবলৈ সুবিধা হয় আৰু এয়া আমাৰ বাৰীৰ ভুল লাগিছে চাওকচোন কিমান ধুনীয়া বহুত বেছি ফুল ফুলিছে এইবাৰ নোৱাৰিছা নেকি চিঙিবলৈ এয়া আমাৰ লাই শাক বাৰী